হেল্ল' হেল্ল' কি কৰি আছা? এই কি কৰিবা আৰু আছো এনেই আছো। আচ্ছা, মই আকৌ বেলেগ কিবাহে ভাবিছিলো। কি ভাবিছিলা? ভাবিছিলো হিতানৰ গাৰুটো সাৱটি হোৱাটছএপৰ পৰা ডাউনলোড কৰা মোৰ ফটোখন জুম কৰি কৰি দে কি যে কোৱা নহয়। এই গৰমত ভৰ দুপৰীয়াখন বিচনাত পৰি গাৰুটো সাৱটি অন্ততঃ তোমাৰ কথা যে ভাবিব নোৱাৰি আৰু। তাৰমানে মাজৰাতি কোঠাটোৰ লাইট বন্ধ কৰি ফেনৰ বতাহত দলি থকা চুলিখিনি তেনেকৈ বিশৃংখল হৈ থাকিবলৈ দি তুমি মানে কোনোবা ডেকালৰ কথা ভাবা? মেবি ভাবিবও পাৰো। নাভাবিবও পাৰা মানে? হ'ব পাৰে। কনফিউজ কৰি নিদিবা না, ভাবানে নাই খাটাংকৈ কোৱা। নকলে আৰটিআই মাৰি দিম বাপেকে, সুধি থাকিলেতো সঁচা কথা নোকোৱাই। ভাল পাওঁ তোমাক, সাংঘাতিক ভাল পাওঁ, মৰিবও পাৰো তোমাৰ কাৰণে। হ'ব, পুৰণি ডাইলগ মাৰিব নালাগে। ভাল পোৱাই মানুহক জীয়াব শিকায়, জীয়াই থাকা। হয়নে? শুঞ্জনী, তুমি মোক আৰু কিমান জ্বলোৱা, কিমান অপেক্ষা কৰিম আৰু? কৈ দিয়া না ভাল পাওঁ বুলি, কৈ দিয়া না প্লিজ। আকৌ আৰম্ভ হ'লনে? হ'ব, এতিয়া ফোন ৰাখা, ঘৰত দেউতা আছে। বাই বাই, পিছত কথা পাতিম দেই। টেক কেয়াৰ। আৰে শুনা না, নাকাটিবা ফোনটো প্লিজ। কোৱা জল্দি কোৱা। ভাল পাওঁ বুলি নোকোৱা নালাগে, নাপাওঁ বুলিতো কৈ দিয়া। এতিয়া ফোনটো ৰাখো, বাই। ফোন ৰাখিলে চাবা, নেক্সট টাইম মই ফোন নকৰো কিন্তু। নালাগে কৰিব, মই কৰিম নহয়, ৰিচিভ কৰিলেই হ'ব তুমি। মোৰ ইগৰ লগত মই কম্প্ৰমাইজ নকৰো কেতিয়াও, গম পোৱা নে? আৰু সেইকাৰণে তুমি ইমান দিনে অকলশৰে আছিলা, সেইটোকে কবাতো। যি বুলি ভাবা। হ'ব চিৰিয়াছ হ'ব নালাগে, মই ফোন কৰি আছো, ৰবা। বাই এতিয়া। তুমি হাঁহিলে কথা কলে পৃথিৱীখন মিছলীয়া যেন লাগে। তুমি উশাহ সলালে শেষ নোহোৱা ৰাতি এটা প্ৰাণ পাই উঠে। তোমাৰ অৰণ্য যেন চুলিকোচা ওঠৰ ঘনিষ্ঠ তিলটো, অথবা পৃথিৱীখন তেনেই সহজ হৈ পৰা তোমাৰ চকুজুৰি। তুমি নুবুজা, নুশুনা। হেল্ল' কোৱা। ক'ত আছা? তোমাৰ উশাহত। নহয় ভালকে সুধিছো, ক'ত আছা কোৱা। মদ খাবলৈ আহিছো। আকৌ এইবোৰ আৰম্ভ হ'ল নে তোমাৰ? মই বেয়া পোৱা কামবোৰ তুমি আকৌ? হেল্ল' কোৱা, শুনি আছো মই কি সুধি আছো, উত্তৰ নিদিয়া কিয়? তোমাৰ নিকাহ লৈ আৰু কিমান দিন আছে? বাদ দিয়া মোৰ কথা, মই য'তেই নাথাকো, যি কৰি নাথাকো, চিন্তা কৰিব নালাগে। হ'ব মই সদায় তুমি ভালেৰে থকাটো বিচাৰো, সুখী হোৱাটো বিচাৰো। তেন্তে কৈ নিদিয়া কিয়? কৈ দিয়া তুমি মোক ভাল পোৱা বুলি। যদি তুমি বিচাৰাই মই ভালে থকাটো, তেন্তে তথাকথিত তোমাৰ সামাজিক ৰীতি নীতি পৰম্পৰাক দলিয়াই দি ওলাই গুচি আহা। মই সাজু আছো, তোমাৰ বাবেই যুঁজিম আৰু জিকিম। আব্বাক কষ্ট দিব নোৱাৰো। শুন, তোমাৰ মা দেউতায়ো সমাজখনক উত্তৰ দিব লাগিব। উত্তৰ নথকা প্ৰশ্নবোৰত সেই নিৰপৰাধী মানুহহাল মিছাতে জানো বিধ্বস্ত নহব? এইখিনিকে কবা বুলি জানিছিলো। হ'ব দিয়া, ৰাখা ফোন, আমনি নকৰিবা আৰু। নকৰো, তুমি কেৱল সুখেৰে থাকিবা সদায়। বাই। খুব সহজভাৱেই মানি লৈছিলো, তোমাৰ সুখৰ বাবেই তোমাৰ অনুপস্থিতিটো মই সুখী হ'ব পাৰিম। সেয়ে সিমানখিনি কঠিনতাৰ পাৰ হ'ব নোখোজা ৰাতিবোৰত মই মানি ল'বলৈ বাধ্য হৈছোঁ, নিষ্ঠুৰ নিয়তি ঈশ্বৰ সকলো ভালৰ বাবেই কৰে। অথচ পাহৰো বুলিও তোমাক পাহৰা নহয়। সেই মই হৈ নথকাৰ বেজাৰত ৰাতি ৰাতি ঈশ্বৰক গালি পাৰো। আন্ধাৰে মোক বুজায়, ভাল দিন আহিব ৰচোন। ভাল সময়খিনিৰ প্ৰয়োজন শেষ হোৱাৰ পাছত
কি গৰজত মোক ঈশ্বৰৰ সেই ভাল সময়খিনিৰ প্ৰয়োজন? সেয়ে আজিকালি মোৰ ভীষণ ব্যস্ততা, বুজিছা? প্ৰয়োজনবোৰো সলনি কৰি লৈছোঁ। মোক ভাল সময় নালাগে। ঈশ্বৰ আল্লাহ কোনেও মোক চকু মেলি চাব নালাগে। মই নিবিচৰা ধৰণেই মই এতিয়া সুখী। মই অহংকাৰী অথবা অকলশৰীয়া, কাৰো বাপেকৰ টকাৰে অন্ততঃ মই জীয়াই থকা নাই।